বোৱাৰী দুজনীকে এজনীকেও নহয় এজনী চহৰৰ এজনী গাঁৱৰ এতিয়া এই গাঁওজনীয়ে এটা দুটা কাম চাম কৰিব জানে কিন্তু জানিলেও কি হ'ব চহৰজনীৰ লগত পৰি গাঁওজনীও এই কাম চাম নকৰাই হৈছে আৰু ষ্টাইলত ষ্টাইল দিছে মলহা চুবা এইবোৰতে আৰু মলহা ধানকেনো ধান কাটি শেষ হ'বগৈ আৰু খাবি আৰু এইকেইজনীনো কিনো কৰিছে জানো চাহে আহোঁগেচোন কিনো কৰিছে घर खाए गए से जाऊ से मैं कैसे खाऊंगा इसे भाभी जी हे भाभी जी ऐसा यार को भाभी जी बोली नकय নহয় নব মই নবহে ভাবি जी কি হয় আকৌ ভাবি जी উলিয়াবলৈ আহিছ ইয়াত वो एबो केनुका रकमा मानु हे वो एबो केनुका रकमा मानु भाभी जी चिनी ने पाय কি কলি আকৌ ভিতৰতে ভাবি जी ওই বাহিৰলৈ গৈ আকৌ এই বাহিৰ কিজনীক আকৌ ভাবি जी নকবিকে দে তোক বিদেশী বুলি খেদাবহে ইয়াপা আৰু হৈ আমাৰ ইয়াত চব নব বুলিহে কয় তো আকৌ যিহে ভাবি जी কৈছ বিদেশী বুলি নেখেদালেহে আছে আৰু কি কো পাই মানুহটো লগত ঠকা কিমান দিন হলকো মই কো আঙ্কুল আন্টি বেহেন হেবুহে চিনি পাও কো তেনেকেহে আমাৰ তাত কয় কো আমাৰ তাত এনেকে হাই হেল্লো হেবুহে কয় কো ইয়াত কো কি কয় মই কেনেকে জানিম কো আহিছোহে আৰু শিকিম আৰু তোমাৰ পৰা আছুৰ যেতিয়া হ'ব তই মোৰ পৰা শিকিব নালাগে দে তই সেই আমাৰ বেগেতে তই ঘৰটো খাচোন ঘৰ এই আমাৰ আহি কালিয়ে দিব সোনকালে ঘৰটো খা এখন মই অথনিয়ে ঘৰ খাই পেলাই দিলো একত খাইছে এইবোৰ গোটেইখন একেবাৰে ধুলি চুলি খাওঁতে মানে ভালকে নাখাওঁ কেলে মই ইচ্ছাৰ অকমান খাই আছো ইচ্ছাৰ অকমান তাই ঘৰ কৰা খাই এনেকে ঘৰ খাইলে তোৰ দিনটো খাই থাকিলেও ঘৰ নাখাই নহ'বগে ঐ ইচ্ছাৰ অকমান খাইছো ইচ্ছাৰ অকমান এনেকে ঘৰ খাই থাকিলে একদম দিনটো নহ'ব এঘণ্টা লগাইছে গোটেই দিনটো খাই থাকিলেও এইটো ঘৰ নহ'বগে হইয়া মা আহিব মায়ে আহি পথাৰলৈ নিয়া কথা আছে তাই ঘৰডাল খাওঁতে ইমান দেৰি কৰিছে এজনী ক'ৰ পৰা নানিলে ষ্টাইল চা তাই ভাগত ষ্টাইল একেবাৰে ঘৰতে গোটেই শাৰী ৰমক জমক ফুলিয়ে চুলিয়ে তোৰ ষ্টাইল ভাঙিব ৰ আৰু দুদিনমান থাক মায়ে ষ্টাইল ভাঙিব ৰ আমাৰ ইয়াত আন্টি চান্টি আংকুল চাংকুল খোৱা তোক একেদিনাই ভাঙিব ষ্টাইল ৰ ডাঙৰজনীও কৈছোঁ টাউনজনীকো কৈছোঁ আই পথাৰ পৰা আহোঁগৈ আছো না পথাৰত ধান পকিলে নে নাই পকা বাপেতো সময় নেপায়ে সেই পথাৰখন চাবলৈ তহঁতৰ দুজনীকে মাতিছোঁ মই অকলে যাবলৈ তহঁতক দেখাওঁগৈ আকৌ তেতিয়াহে তহঁতি চিনি পাবি পথাৰবোৰ শুনিছা নাই তহঁতি দুজনী ঐ শুনিছনে নাই শুনা জানো পাই এইকেইজনী মই ঘৰ খাই আছো এজনীক ঘৰ খাই পেলাই দিলো এঘণ্টা লগালেও একদম মানে ৰ'ব ঘৰকেইটা খাই লৈছো পৰা আহোঁগৈ কৈছিলোঁ এই তাই কেনি গ'ল তাইকো মাতিছা বুলি কচোন তাইকো মাতি পথাৰ পৰা আহোঁগৈ মোক কোচটো ঠিক কৰি দিয়া না মোক কোচটো ভাল হৈ থকা নাই ভাবিছি তোক কোচটো ঠিক কৰি দিবলৈ নাই দেই হইয়া মায়ে মাতিছে পথাৰ চাবলৈ যা তোক কোচ ঠিক কৰিবলৈ ইয়াত মই ৰখা নাই নহয় আহিছ নাই আকৌ পথাৰখন দেখাই থৈ আহোঁ বুলি ভাবিছোঁ মানুহজনী বুঢ়ী হৈ আহিছোঁ কাইলৈ পৰহিলে তহঁতীয়া পথাৰ এই ধান চান কাটিব লাগিব পেচাৰ থকা মানুহ ঘপকে কিবা এটা ওলাব ধাচকে পৰি মৰি থাকিম পথাৰখন দেখাই থৈ যাঙা গৈছোঁ আইও এজনী খোজে চাবানে কাঠলে চাবা इतना धूप देता है पथा में सरसों में क्यों लेके आया है भाभी जी মই অখনিয়াৰ পৰা কৈ আছো ভাবি जी নকবি এই মানুহে দেখিলে ভাবি जी বুলিলে কি বুলি ভাবিব হা আৰু ইমান ৰ'দ দিবই আৰু এই কেইদিনমানৰ পিছত ধান দাবকে লাগিব টিকা ফটা ৰ'দত এতিয়া এইকণ ৰ'দে তাই ৰ'দ ধৰিছে मैं कैसे डाऊंगा पथा में এজনী তই চেণ্ডেলো পিন্ধি আহিলে তই চেণ্ডেলটো খুলি থৈ আহিব নোৱাৰিলি নি বাৰু কি যে আনিলা এই ভাইটিও মানে কিনো ক'তনো পালেগে আৰু দেই সেইজনীয়ে কি কৰিছে দেখিছানে হাই ষ্টাইল কেনেকুৱা শাৰী পিন্ধি কিনে আহিছে পথাৰলৈ এজনীয়ে
ভাবিজি নকবি এই মাকে नोबा बोली मत और भाभी जी अंकुल आंटी यहाँ पे नहीं चलेगा ये सब हाँ यहाँ पे नहीं चलेगा आयो एजनी और सुनो डांगो बई आतो सुना तो एजनी आतो ए वो की मारा मुठु पिनी आइছো पुलिस आता है आयो क्या कैसे जाऊंगा मैं उड़ के जाऊं कैसे जाऊंगा हैं बापेर को बोलोगा भाई उड़ के एलिफेंट खन देगा पठार में चलाने के लिए बापेरा कभी माक बापेके पाए दिले एभू मु लआও कमती নহয় एभू को जातो को हस बुआई आनिला एभू भाभी जी आंकुल जी पिताजी माताश्री मारिबले आहिले पठात एजनी दे सेंडेल जो पिन्हि आइसे केनेके ह नटीनी जनी हेते एभू पठात धान काटी केनेके खुआब जानु एभू केनकानु पुआई आनिले जानु एभू एभू क्या है मालूम है तुमको नो 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 नहीं मालूम है मालूम है एभू तुमको मालूम है पठात की करबले आहिली ओ आजनी ओ আজি লআটু আহক ৰ या राइस है क्या अरे ये राइस नहीं हो रहा है अभी धान हो रहा है ये धान ये कैसा बुआरी लेके मेरा घर में घुसा दिया रे प्रभु मम्मी जी अरे ये धान है धान काटना पड़ेगा ऐसा रकम धोना पड़ेगा ऐसा रकम धोना पड़ेगा ऐसा रकम काटना पड़ेगा हाँ ऐसा रकम धोना पड़ेगा और कासिया काटना पड़ेगा और उसके बाद घर में निकाल मारना पड़ेगा ट्रैक्टर से उसके बाद ही मुरत में देना पड़ेगा उसके बाद मिल में लेना पड़ेगा उसके बाद ही राइस होगा नो 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 बुझता है नहीं बुझता है नहीं समझता है नहीं समझता है बापे रे मैं नहीं समझता अभी नहीं पक रहा है और थोड़ी देर बाद ही पकेगा लगेगा 2 हफ्ता 3 हफ्ता लगेगा उसके बाद ही पकेगा कैसा बुआई लेके आया है ये हैं नहीं समझता है नहीं समझता है इस बात रखो खराब हो जाएगा धान खराब हो जाएगा हाँ इसको धान बोलता है आ जाओ मम्मी जी मु खारी खन आयो মই কতে মই ওই ধানতে জবিয়াই মই না ইয়াতে মই খাব পেকা হাৰিখন বুলে এবাৰ খৰাব হৈ গল বুলে হাৰিখন বেয়া নাই হোৱা তাই খৰাব হৈ গল বুলে হাৰিখন খৰাব হল এ মোৰ পটা উঠিলাচোন উঠ মোৰ পটে উঠ আয়ো सुंदर কিয়া মই ঐ বুৱাৰী ডাঙৰ বুৱাৰী দেখিছ এজনী মোৰ কপালত জ্বৰ উঠালে মই মৰি থাকো বুৱাৰী মোৰ হাই প্ৰেছাৰ উঠিছে ঐ राम की बुआई एजनी मैं केले नु आनिलु ओय पठाले ओय आय ओय आ बुआई आसु ना आ पानी लो भाई की एजनी दे एजनी को पानु आयो मैं कहसु নহয় साड़ी खराब हो जाता है बोले हमारे एबु मेखला भी खराब हो जाता है हमें कुछ बोलता है क्या नहीं बोलता है ना ये एबु ओ मोसा मुखनु एकदम एजनी লগত থাকে কে মুখनु হিন্দি हिंदी है নাই বল লাগিছে মোৰ সঁচাকে দে মই এজনী লগত নকৰা কেজনী কি কৈ থাকক আমি আগবাঢ়ব मु नहीं जाता है रुकिए मु नहीं जाता है मैं घर में चलता है मम्मी जी ओ मम्मी जी मैं घर में चलता है वो खारी खराब होता है आयो हाड़ी खराब होल मैं की करिब लगे तू कितिया है घर में चलेगा तो चल जाओ हमको क्या बताता है जाओ हम डांगो बुआरी और मैं पथार देख के आता हूं जाओ अभी जाओ आयो डांगो बुआरी एजनी की जिनिस आनिला दे तार লগত থাকে থাকি মুৰু হিন্দি আৰু জনাই নজনাই আহি গৈছে গিয়া আৰু क्या बोलता है नो नो माय गॉड मेरा खारी खन खराब होता है अरे तुम्हारा हाड़ी तो खराब हो गया घर में जाओ ऐसा बहू लेके आया मेरा पुत्र ने हमको नहीं पता जाओ घर में जाओ खराब होता है এইবোৰ বাংলা দেখো এনে ক'ৰ পৰা আহিলে নাজানো আধা হিন্দী आधा इंग्लिश आधा অসমীয়া क्या बोलता है क्या नहीं बोलता है हमको पता नहीं होता है ये सब बोलता है जाओ घर में जाओ এই ঐ মোৰ ল'ৰাকেইটাহে আৱৰ্জনা কিজনী পালেগে ঐ ডাঙৰ বই বল পথাৰখনত সেই সীমাটো দেখাই আহোঁগে কাইলৈৰ পৰা তহঁতি এই ধানখিনি দাবলৈ আহিবি বল আঐ ধানবোৰ পকিলে পাই এইবোৰ এই ডাঙৰ বই এইবোৰ স্বৰ্ণ মাছুৰি দেই এইবোৰ মাছুৰি ধান এইবোৰ ৰঞ্জিত আকৌ দেই ভালকে দাবি ৰঞ্জিতবোৰ বাৰু এতিয়া হোৱা নাই দাবলৈ অকণমান আগলৈ এই মাছুৰিবোৰ দেখোন কাটিব হ'লেই
এইবোৰ আৰু ভালকে এই সপ্তাহটো যোৱাতহে চাইছোঁ অহা সপ্তাহত দাৱনীয়ে লগাই দিওঁ ঠিক নাই দেই এইবোৰ পকিলে আধা আধি পাই ব'লকে হেৰি এজনীও গ'লগে নহয় ঘৰলে ব'লক এজনীৰ লগত নেহি হতা হে নেহি খাতা হে ক'ব পাৰিবিনে বাৰু মোৰ যে কপালো ওলাইছে আৰু নেহি ভাপ্তা হে আৰু বুলি কৈ কালিও আৰু বাপেৰক মই যি খাই হিন্দী মাৰিলোঁ বাপেৰে হাঁহি হাঁহি বিচনাতে মুতি গ'লগে আইঅ কৈছোঁ আৰু কিনো আৰু এজনীৰ লগত থাকি থাকি মই বলিয়া হৈ যাম নি আৰু দুদিনমানৰ পিছত কেহে হৈছে এইকেইদিন হিন্দী মাৰোঁতে মোৰ হিন্দীয়ে হৈছেগে আৰু লেকচাৰ মাৰোঁতে ধান কিনো খালোঁ আৰু গমেই নাপালোঁ হিন্দী গাওঁতে আইঅ ভাল এজনী